হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ আজি। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি আজি জানিম যে প্ৰফেশ্যনেল মেইল এটা কেনেকৈ পঠিয়াব লাগে। আপুনি যিকোনো অৰ্গেনাইজেশ্যনত যদি কাম কৰে তেনেহ'লে মেইলৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী। তো আহক আমি চাই লওঁ। ইয়াতে টুত দেখিছে, এইটো মই। ইয়াতে ফ্ৰম মানে মোৰ ফালৰ পৰা মেইলটো যাব। তো ইয়াতে টুত দেখিছে, টুত মানে আপুনি যাক মেইলটো পঠিয়াব। ধৰি লওক মই এটা কোম্পানীত কাম কৰি আছোঁ, মোৰ ওপৰত বছ আছে আৰু মোৰ তলত এমপ্লয় আছে। তো যদি মই এমপ্লয়বিলাকক যদি কিবা এটা ধৰি লওক যদি মেইল পঠিয়াব লাগে তেনেহ'লে মই ইয়াতে টুত লিখিম, এমপ্লয়। ইয়াতে দেখিলে এমপ্লয় লিখিলোঁ। ইয়াতে এই চিনডাল দেখা আছে না, এইডালত টিপি দিলোঁ। ইয়াতে কি দেখিছে এতিয়া? টু। ইয়াতে দেখিলে CC, টুৰ পিছত CC দেখিলে। CCৰ মিনিংটো হৈছে কাৰ্বন কপি, আৰু তলত দেখিছে CCৰ তলত দেখিছে BCC। BCC মিনিং হৈছে ব্লাইণ্ড কাৰ্বন কপি। তো CCটো হৈছে যে ধৰি লওক মই এমপ্লয়বিলাকক মোৰ এটা মেইল এটা পঠিয়াই দিলোঁ। তো যদি মই ধৰি লওক মোৰ বছক যদি কথাটো জনাই থ'ব লাগে, তেতিয়াহ'লে মই বছক CCত জানকাৰী দিবৰ কাৰণে বছক মানে মই CCত ৰাখি থৈ দিলোঁ। তেতিয়া কি হ'ব, যিবিলাক টুত আছে, যিবিলাক এমপ্লয় টুত আছে ন, সিহঁতে গম পাব যে আমাৰ বছকো মেনেজাৰে মানে মেইলটো দি থৈ দিছে। তো CCত সিহঁতে টুত থকাবিলাকে CCত গম পাব যে আমাৰ বাহিৰেও মানে আৰু বেলেগকো মেইলটো গৈছে, সেনেকৈ গম পাব। আৰু যদি আপুনি CCত নাৰাখি BCCত যদি ৰাখে, তেতিয়াহ'লে টুত থকাবিলাকে গম নাপায় যে আমাৰ বাহিৰেও যে মেনেজাৰে আকৌ বেলেগক মানে মেইলটো দি থৈ দিছে, মানে আমাৰ বছক যাতে মেইলটো দি থৈ দিছে, তেতিয়া টুত থকা এমপ্লয়বিলাকে গম নাপাব। তো এইটোৱে হ'ল CC আৰু BCCৰ প্ৰয়োগ। তো BCCটো আপোনাৰ তেতিয়াহে মানে উপয়োগ হয় যে মানে মষ্ট প্ৰবাবলি এইটো কোম্পানী ৰিলেটেড কামতে মানে ইউজ কৰা হয় এইটো। তো এনে পাৰ্চনেল আমি যিবিলাক মেইল কৰোঁ ঘৰুৱা, সেইবিলাকত আপুনি CC BCCত মানে নাৰাখোঁ আমি কাকো। তো এইটো হ'ল এটা কথা। ছেকেণ্ড থিং আপোনাৰ আহিলে এইটো ছাবজেক্ট। তো ছাবজেক্ট লাইনটো সদায় জনাৰ আগতে আপুনি এটা কথা জানিব লাগিব যে যেতিয়া আপুনি মানে টেনশ্যনত থাকে বা বেছি হেপ্পী হৈ থাকে, তো তেতিয়া আপুনি কেতিয়াও মেইল নকৰিব। এইটো প্ৰফেশ্যনেল লাইফত যদি আপুনি ট্ৰেইনিং লয়, প্ৰফেশ্যনেল ট্ৰেইনিং যদি লয় মেইলৰ ওপৰত, তেতিয়াহ'লে গম পাব যে যেতিয়া আপোনাৰ মুড খাৰাপ হৈ থাকে, যেতিয়া আপোনাৰ মাইণ্ডত টেনশ্যন হৈ থাকে, মাইণ্ডটোৱে কাম নকৰে বা বেছি হেপ্পী হৈ থাকে, তো তেতিয়া আপুনি কেতিয়াও মেইল নকৰিব। কাৰণ তেতিয়া আপোনাৰ ভুল হোৱা চান্স থাকে। তো যাতে এনেকুৱা নহয় যে আপোনাৰ পিছত আকৌ মানে মেইলটো পঠিয়াই পেলাই প্ৰব্লেম হৈ যায়। তো আহক এতিয়া আমি এই ছাবজেক্টটো জানো। তো ছাবজেক্টত আপুনি কেতিয়াও মানে কেপিটেল লেটাৰ ব্যৱহাৰ নকৰিব। কেপিটেল লেটাৰ ব্যৱহাৰ কৰাটো এটা গলত মানে মিছবিহেভিং হৈ যায়। প্লাছ আপুনি যেন মানে খঙত দি আছে। আপুনি যদি বছক বা আপোনাৰ ক্লাইণ্টক যদি এটা মেইল পঠিয়াই আছে, প্ৰফেশ্যনেল মেইল এটা, যদি আপুনি ছাবজেক্ট লাইনটো যদি মানে কেপিটেল দিয়ে, তেতিয়া মেইল পোৱা মানুহজনে ভাবিব ই মোক খঙত দিছে নেকি মেইলটো। তো সেনেকুৱাতে মানে আপোনাৰ ইম্প্ৰেশ্যন এটা নাযায়। তো সেইকাৰণে আপুনি মেইল কেতিয়াও মানে গোটেই কেপিটেলত নিলিখিব। ধৰি লওক এতিয়া মই উইকলি মিটিং বুলি দিলোঁ, উইকলি মিটিং ইয়াতে টাইম দিলোঁ মই 2 PM। তো আপুনি এনেকৈ দিব পাৰে। আৰু ইয়াতে ছাবজেক্টত আকৌ এটা কথা আহে যে যদি আপুনি প্ৰফেশ্যনেল লাইনত যেতিয়া আপুনি মেইল পঠিয়াব, তেতিয়া আপুনি যিটো ছাবজেক্ট আছে ন, তাতে যেন কালাৰ ব্যৱহাৰ নকৰে। ধৰি লওক এতিয়া মই ইয়াতে টাইম এটা ধৰি দিছোঁ ন, উইকলি মিটিং 2 PM বুলি। ইয়াতে আপুনি যদি মানে কালাৰ দিব বিচাৰে, তেতিয়াহ'লে য়েলো কালাৰ ব্যৱহাৰ কৰিব পাৰে, বিকজ য়েলো কালাৰটো লাইট কালাৰ। তো য়েলো কালাৰটো আপুনি দিব পাৰে। আৰু যদি মই ইয়াতে লিখোঁ উইকলি ৰিপৰ্ট বুলি, তেতিয়াহ'লে কিন্তু মই একো নকৰোঁ, বছ এইখিনি লিখি পেলাই মই এৰি দিম ছাবজেক্ট লাইনটো। তাৰপাছত যেতিয়া আপুনি মেইল লিখিব, মেইলটো এনেকুৱাকৈ লিখিব, যিমান পাৰে সিমান আপুনি মানে শ্বৰ্ট মেইল লিখিবলৈ চেষ্টা কৰিব প্ৰফেশ্যনেলত। কাৰণ আপুনি যিটো মানুহক পঠিয়াই আছে, তেখেতৰতো মানে বহুত মেইল আহি থাকে দিনত।
এদিনত বহুত মেইল আহে এজন মানুহৰ প্ৰফেচনেল লাইফত। তো তেখেতৰ মানে পঢ়িবলৈ সময় আছেনে নাই, তো সেইটো ভাবি পেলাই আপুনি যিমান পাৰে শ্বৰ্টত মানে মেইলটো লিখিবলৈ ট্ৰাই কৰিব। আৰু যদি আপোনাৰ বোলে মেইলটো অকণমান লাম্বা হয়, মানে ডাঙৰ হয়, দীঘল হয়, তো তেতিয়া আপুনি কি কৰিব, ইয়াতে আপুনি নাম্বাৰিং কৰি পেলাই দিব পাৰে। নাম্বাৰিং কৰি পেলাই ইয়াতে এনেকৈ নাম্বাৰিং কৰি পেলাই দিব পাৰে। তেতিয়া আপুনি যেনেকৈ যিকোনো আপোনাৰ যিকেইটা ছাবজেক্ট আছে তেতিয়া মানে তেখেতৰ বুজাত সহজ হৈ যাব যে এইটো এনেকুৱা, 1টো এনেকুৱা, 2টো এনেকুৱা, 3টো এনেকুৱা। তো সেইটো তেখেতৰ তেতিয়া জনাত মানে সুবিধা হ'ব। যিজনক আপুনি পঠিয়াইছে, আপোনাৰ ওপৰৰ লেভেলৰ হওক, আপোনাৰ কলিগ হওক, আপোনাৰ ছিনিয়ৰ লেভেলৰ হওক, যিকোনো কৰ্পৰেটত কাম কৰিলে আপুনি এইটো ধ্যান দিব চেষ্টা কৰিব। আকৌ এটা মই ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ যে যেতিয়া আপুনি মেইল লিখে, তেতিয়া যদি আপোনাৰ ধৰি লওক এটা মেইলতে আপুনি কেতিয়াও আপুনি দুটা মানে নপঠিয়াব। মানে আপোনাৰ এটা মেইলত সদায় এটা ছাবজেক্টে যাব, দুটা ছাবজেক্ট কেতিয়াও নাযায়। আৰু ছেকেণ্ড থিং, আপোনাৰ যেনিবা আপুনি এটা মেইল কৰি আছে আপোনাৰ মেনেজাৰৰ লগত, তো মেনেজাৰক যদি মেইল কৰিব লাগে, আপোনাৰ লগত মেনেজাৰটোৰ মানে সম্পৰ্ক ভাল, তেতিয়া আপুনি মেইল এটা কৰিলে মান্থ এণ্ড বুলি দিলে আপুনি। তাৰপাছত যদি আকৌ আপুনি মেনেজাৰটোৰ লগত ভাল বুলি আপুনি এইটো নিদিব যে আজি মানে ইভিনিং ফুৰিব যাব নেকি। মান্থ এণ্ড বুলি দিলে আপুনি, আৰু আজি ইভিনিং ফুৰিব যাব নেকি। তো ইয়াতে কি হ'ল, ছাবজেক্ট দুটা গুচি গ'ল। আপুনি এটা দিলে প্ৰফেচনেলত আৰু এইটো দিলে পাৰ্চনেলত। তো এইটো যাতে কেতিয়াও নহয়, আৰু যিটো এতিয়া মই যিটো লিখিলোঁ সেইটোত ভুল আছে। সেইটোত ভুল কি আছে যে মই শ্বৰ্ট ফৰ্ম ইউজ কৰি আছোঁ, বহুতত শ্বৰ্ট ফৰ্ম। যেনেকৈ আপুনি যদি মানে প্ৰফেচনেল যদি এটা মেইল কৰে, তেতিয়াহ'লে কেতিয়াও আপুনি শ্বৰ্ট ফৰ্ম নিদিব। যেনেকৈ আমি শ্বৰ্ট ফৰ্ম কেতিয়াবা এনেকৈ ব্যৱহাৰ কৰোঁ, PFA এনেকৈ, নহ'লে PLS প্লিজ এনেকৈ দিওঁ। তো সেইবিলাক যাতে আপুনি ব্যৱহাৰ নকৰে। যিটো মেইল লিখে আপুনি প্ৰফেচনেল লাইফত, মানে গোটেইখিনি আপুনি কাৰেক্টলি পূৰা চেণ্টেঞ্চ লিখিব। তেতিয়াহে আপোনাৰ মানে প্ৰফেচনেল লাইনটো বা প্ৰফেচনেল মেইল যিটো আপুনি পঠিয়াইছে, তেতিয়াহে আপোনাৰ এইটো কাৰেক্ট ৱেত যাব। আৰু মানুহটোৰ মানে যিটো আপুনি পঠিয়াইছে মানে এনেকুৱা নালাগিব যে মিছবিহেভ কৰিছে বা মোক খঙত দিছে, বা তাৰ মানে মেইলটো দিয়াৰ ইচ্ছা নাছিলে, তৎক্ষণাত দিছে, জল্দি দিছে মোক। তো সেনেকুৱাকৈ আপুনি মানে মেইলটো চাব, মেইলটো সেনেকৈ আপুনি পঠিয়াই দিব। আৰু ছেকেণ্ড থিং, আপুনি মেইল প্ৰফেচনেল লাইফত এনেকুৱা হয়, বহুত মেইল আহি থাকে। তেতিয়া আপুনি কোনটো মেইল প্ৰথমে চুজ কৰিব, যিটো ইম্পৰ্টেণ্ট সেইটো মেইলৰহে আপুনি প্ৰথম এনচাৰ দিব। যদি আপোনাক কয় মেনেজাৰে যে মোক 10 মিনিটৰ ভিতৰত এনেকুৱা তেনেকুৱা ৰিপৰ্ট এটা লাগে, আৰু যদি আপোনাৰ আৰু এটা মেইল আহে যে মোক মান্থলি এণ্ডিঙৰ ৰিপৰ্ট এটা লাগে, তো আপুনি তেতিয়া কোনটো কৰিব, যে 10 মিনিটত যিটো আছে সেইটো আপুনি তৎক্ষণাত কৰি পেলাই মেনেজাৰক দি দিব। কাৰণ কিয়, সেইটো আপোনাৰ ইম্পৰ্টেণ্ট। আৰু যিটো আপোনাক মান্থলি এণ্ডিং দিব বিচাৰিছে সেইটো আপুনি দেৰিকৈ দিলেও হ'ব। আৰু যদি আপুনি ধৰি লওক আজি দিব নোৱাৰিলে, তো তেতিয়াহ'লে আপুনি চিম্পল ফোন এটা হওক বা আপুনি টেক্সট মেছেজ এটাই হওক বা হোৱাটছএপৰ যোগেৰে মেছেজ হওক, আপুনি এটা জনাই থৈ দিলে হ'ল যে ছাৰ আজি চৰি ছাৰ, আজি মই অকণমান বিজি আছিলোঁ, তো আপোনাৰ মেইলটো দিবলৈ নহ'ল, মান্থলি এণ্ডিঙৰ মই ৰিপৰ্টটো আপোনাক দিয়া নহ'ল, তো এজ চুন এজ পচিবল মই আপোনাক মানে দি দিম। তো সেনেকৈ যদি কয় না, তেতিয়া আপোনাৰ কি যে তেখেতৰো লাগি থাকিল যে ঠিক আছে হ'ব। তো তেতিয়া আপোনাক এনেকৈ যদি আপুনি ৰিপ্লাই নকৰে, একো মেছেজ নকৰে বা ফোন নকৰে, যদি মেইলটো নপঠায়, তেতিয়াহ'লে তেখেতে কি ভাবিব, যে ইয়াক মই এনেকুৱা দিছিলোঁ কাম এটা, তো সেইটোৱে হোৱা নাই। তো সেইটো যাতে নকৰে। তো আই হোপ আপোনালোকে অকণমান হ'লেও শিকিবলৈ পালে। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা ঘণ্টিটো বজাই দিব নতুন ভিডিঅ'ৰ কাৰণে। থেংক ইউ।